Hi guys, welcome to our vlog. আজি আমি আহিছোঁ ডিব্ৰুগড় আমাৰ পেহী বিয়া খাবলৈ। ইয়াত আজি সকলং বিয়া পাতিব, আপোনালোককো দেখাম। আৰু এইফালে চাওকচোন মোৰ পিছফালে কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে বিয়া পেণ্ডেল। আপোনালোকক দেখাই দিছোঁ বলক। এতিয়া বিহু মাৰি আছে বোলে, আপোনালোকক দেখাই দিছোঁ। তাকে ভণ্টিহঁতো আহিলে, আমাৰ সৰু খুৰীহঁতো আহিছিলে। আমি সৰু খুৰীহঁতক বেছি লগ নাপালোৱেই, আমি অকণমান দেৰিকৈ আহিলোঁ। পেহীহঁত মানে খুৰীহঁত সোনকালে আহি সোনকালে গ'লগৈ। এতিয়া আপোনালোকক এবাৰ পেণ্ডেলটো দেখাই দিছোঁ আগফালৰ পৰা। এইফালে এখন ধুনীয়া ষ্টেণ্ডি ৰাখিছে গেটত। আমাৰ পেহা পেহী দুইজনে ডক্তৰ হয়। আৰু এইফালে আপোনালোকক দেখাই দিব অলপ পেণ্ডেলটো কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে, লাইটনিংছ এইফালে চাওক। প্ৰথম সোমাই কি ধুনীয়া ডেক'ৰেশ্যন কৰিছোঁ চাওক। আৰু এইফালে দুইফালে আৰ্টিফিচিয়েল ফ্লাৱাৰ পট থোৱা হৈছে, খুবেই ভাল লাগিছে। এইফালে চবেই ফটো মাৰাত ব্যস্ত, যিহেতু এখন বিয়া খাবলৈ আহিলে আৰু ফটো নামাৰিলে মনটো ভালেই নালাগিব। আৰু এইফালে চবেই ফটো মাৰাত ব্যস্ত চাওক। আৰু চাওক এই গণেশ মূৰ্তিটো কি ধুনীয়া লাগিছে। ওচৰতে এইফালে আপোনালোকক ওচৰত গৈ দেখাই দিছোঁ। এইফালে চাওক এগছি চাকিও জ্বলাই থৈছে ইয়াত চাওক, কি ধুনীয়া লাগিছে মূৰ্তিটো। এইটো হৈছে মেইন মণ্ডপটো, খুবেই ভাল লাগিছে। চাওক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, অ'পেন হয় সেইকাৰণে আৰু ভাল লাগিছে। আৰু এইফালে চকলঙৰ কাৰণে চাকি ৰেডি কৰিছে। এইফালে যিহেতু চকলং বিয়াত 100 এগছ চাকি জ্বলায়, সেইকাৰণে এইফালে ককাহঁতে ৰেডি কৰি আছে। এতিয়া চাকিখিনি জ্বলাই নিদিয়ে, যেতিয়া দৰা কইনা বহিব তাৰ আগে আগে জ্বলাব আৰু চাকিখিনি। ব'লক আপোনালোকক এতিয়া আমাৰ কইনাক দেখাই দিওঁ। আজি চুমকি পেহীক বৰ ধুনীয়া লাগিছে কইনা সাজত। এইফালে হাই কৈ দিয়া। আৰু খানা আজি বহুত টেষ্টি হৈছিলে, আমি পূৰা দবাই খালোঁ আজি। ষ্টাৰ্টাৰো মজা হৈছিলে আজি। খুৰীহঁতে কি লৈছে চাওঁ। খুৰী হাঁহ মাংস লোৱা, হাঁহ মাংস বহুত টেষ্টি হৈছে। এইফালে হাঁহ মাংস আছে, এইফালে হাঁহ মাংস। খুৰী তোমালোকে খাই লোৱা, আমি এতিয়া চুমকি পেহীয়ে নাচিব, আমি চাই আহিছোঁগৈ বিহু। এইফালে চাওক আমি বাহিৰৰ পৰা আহিছোঁগৈ, চুমকি পেহীয়ে নাচিব এতিয়া। আৰু এইফালে বিহু ষ্টাৰ্ট হৈ গ'ল, চুমকি পেহী মজা নাচিছা। এইফালে দৰা আহিবলৈ হৈ গ'ল আৰু এইফালে চব ৰেডি হৈছে। হুঁচৰি যিহেতু বৰষুণ দি আছে সেইকাৰণে চব ভিতৰতে আছে। আমাৰ মোৰ পিছফালে দেখিছে আপোনালোকে, চব ভিতৰতে আছে। এইফালে পোহৰ হৈ গৈছে, পোহৰৰ কাৰণে দেখা নাই চাগে। আৰু এইফালে ঢোল পেঁপা মানে ঢোল লৈ চব আদৰিব, ঢোলেদি দৰা আহিবলৈ হৈছে। আপোনালোককো দেখাই যাম দৰা আহিলে। আৰু এইফালে আমি ৰেডি দৰাক চাউল ছটিয়াবলৈ। একদম মইতো পূৰা ছটিয়াম আজি। এইফালে আইতা আহি গ'ল দৰাক আদৰিবলৈ, খালি দৰা আহিবলৈ অকণমান টাইম লগাইছে। এইফালে দৰা অহা দেৰিৰ কাৰণে চবেই বিহু মাৰিবলৈ ষ্টাৰ্ট কৰি দিলে। এইফালে দৰা আহি গ'ল, এইফালে পূৰা বম ফুটাইছে এতিয়া। এইফালে আমাৰ দৰা, এইফালে আমাৰ আইতাই আদৰিছে। এইফালে কইনাক ৰভাতলিলৈ লৈ গৈ আছে চকলঙৰ কাৰণে।
কইনা বহিলে ৰভাতলিত চকলঙৰ কাৰণে। এইফালে চুঙি পেহী এতিয়া এশ এগছ চাকি সাকি কৰি হেংদাংখন দৰাক দিছে। এইটো মেইন নিয়ম হয়। আৰু এইফালে এতিয়া চকলঙৰ প্ৰায় নীতি নিয়ম শেষ হৈছে। তাৰপিছত কইনাক ভিতৰলৈ লৈ যাব। আৰু এইফালে বিয়া হৈ গ'ল কমপ্লিট। তাৰপিছত এতিয়া হ'ব অলপ ফটো ছেশ্যন দৰা কইনাৰ। তাৰপিছত চুমকি পেহীক লৈ যাব ঘৰলৈ। তাৰপিছত ৰাতিপুৱা কইনাক বিদায় দিব ঘৰৰ পৰাই। এইফালে পেহাৰ জোতা লুকুৱাই এতিয়া চবৰে ডিমাণ্ড কৰিছে আৰু পেহাৰ পৰা। কেক খাব লাগিছিলে ৰাতি এতিয়া কেক খাইছোঁ ভাত খোৱাৰ পিছত। এতিয়া ৰাতি বাজিছে এটা আৰু এই দুটা হেনো আকৌ ভোক লৈছে, সেইকাৰণে দুইটা আকৌ খাইছে মিলি জুলি। চিকেন টিক্কা আৰু কেক খাইছে, আকৌ খাইছে যে। আমাক কৈছে নাই খোৱা হেনো। ফটো আহিছিল নি বিয়ালৈ? আহিছিলোঁ, গমেই নোপোৱা। হাই গাইজ, মোৰ নাম লগত মই আজি আহিছোঁ ঘটনাহঁতৰ বিয়ালৈ। ভাল লাগিছে, খাইছোঁ ষ্টাৰ্টাৰ্ছ নিদি দৰা আৰু কইনাৰ ফটো ছেশ্যন চলি আছে ফেমিলিৰ লগত। তাৰপিছত এতিয়া বহুত দেৰি হৈ গ'ল, আমিও লাহেকৈ ইয়াৰ পৰা ওলামেই আৰু এতিয়া আমি বিয়াৰ ঘৰৰ পৰা ওলাই আহিলোঁ। তাৰপিছত আমি এতিয়া লাহে লাহে গৈ আছোঁ, যিহেতু এতিয়া বৰষুণ দি আছে। আজি আমাৰ ব্লগটো ইমানতে এড কৰিছোঁ। আপোনালোকে চাই ভাল পায় যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আশা কৰিছোঁ আপোনালোকক আমাৰ নেক্সট ব্লগত লগ পাম। টিল দেন বাই বাই।